गुड मर्निंग एवरीवन। आज है शिलंगर थार्ड ट्रिप। तो आज যাব ওলাইছোঁ আমি ডাউকি। এতিয়া ডাউকি যাবলৈ এতিয়া 7 বজাত ওলাই আহিছোঁ। তো এতিয়া টিকেট কাউণ্টাৰ যাওঁ, টিকেট কাটি লওঁ, এতিয়া যাব ওলাইছোঁ। তো আজিৰ ভিডিঅ'টো মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোত কি হ'বলৈ গৈ আছে, কি জেগা চাওঁ, কি কৰোঁ, কি নাই, সকলোবোৰ আপোনালোকক দেখাই থাকিম। আৰু বহুত বেছি কষ্ট হৈছে আচলতে ট্ৰিপ কৰোঁতে, কাৰণ এনেকুৱা জেগাত অহা আগতে মোৰ অভ্যাস নাই। ফাৰ্ষ্ট আহিছোঁ এবাৰ এনেকুৱা পাহাৰীয়া জেগাত, সেইকাৰণে মানে গাটো অলপ বেছি বিষ হৈ গৈছে, একদম গা অলপ বেয়া হৈ গৈছে। তথাপিও জেগাবিলাক চাই যিহেতু বহুত বেছি ভাল লাগে, বহুত বেছি ভাল লগা জেগা হয়, সেয়েহে মনৰ জোৰত হ'লেও মানে যাব চেষ্টা কৰিছোঁ। চ' এতিয়া যাওঁ আমি বাছ ষ্টেণ্ডলৈ। তো গৈ থাকোঁ। আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব। One hour later. আমি যিটো জেগা যাম বুলি কৈছিলোঁ ডাউকি, তো ডাউকি যোৱা নহ'ল, যিহেতু আজি ডাউকিৰ বাছ নাযায় বোলে। চ' আমি আজি বেলেগ এটা ঠাইলৈ আহিলোঁ। বহুত দূৰ ঠাই হয়। তো আহোঁতে মানে বহুত বেছি গা বেয়া লাগিল। তো মই অলপ শুই দিলোঁ, তেতিয়া সাৰ পালোঁ। আৰু এইফালে আহিছোঁ, চব পানী পৰি আছে, পাহাৰৰ ওপৰত পানী পৰি থাকে, একদম ওখ, বহুত দূৰ মানে অৱস্থা বেয়া হৈ গৈছে আহোঁতে। কষ্ট কৰি আহিছোঁ, এইফালে বহুত পানী পৰিছে, বহুত দূৰত ঠাই আছে। শিৱলিংগীয়া আছে বোলে, বহুত দূৰ চাবৰ কাৰণে বহুত কষ্ট কৰিবলৈ। এয়া শিৱলিংগ বোলে। এয়া বোলে নিজে নিজে সৃষ্টি হোৱা হয়। এইবিলাক শিলবিলাক নিজে সৃষ্টি হোৱা না, কোনো বনোৱা নহয়। এই অংশটোৰ পৰা পানী পৰি থাকে, ইয়াৰ পৰা এনেকৈ পানী পৰি আছে। প্ৰকৃতি যে কেনেকৈ বস্তুবিলাক সৃষ্টি কৰে, চব কেনেকুৱা ঠাই। কিমান হ'ব, কিমান মানুহে। আমি বৰ্তমান আছোঁ মেঘালয়ৰ মচিৰামত, আৰু আমি আহিছোঁ এটা বহুত পুৰণা শিৱ মন্দিৰ নহয়, কিন্তু আচলতে গুফাৰ ভিতৰত থকা শিৱলিংগ। আৰু ইয়াত আছে আপোনাৰ ওপৰত চাৰিটা, যেনেকৈ এজনী গাই গৰু চাৰিটা বাঘ থাকে, গাখীৰে তেনেকুৱা তাৰে এটা ডাঙৰ। আৰু শিৱলিংগটো কিমান হাজাৰ হাজাৰ বছৰ মানে সত্তৰ যুগৰ পৰা মানে আগতে গাখীৰ কৰি আছিলে। গাখীৰ কৰি মানে আমাৰ ইয়াৰে সাপ আহিছিলে, সাপডালে ইয়াত কিন্তু ওচৰৰ মানুহে মাৰি দিলে। মানে কিন্তু ইয়াত মানে তেতিয়াৰ পৰা মানে গাখীৰ পৰা বন্ধ হ'ল। আৰু তেতিয়াৰ পৰা একদম 12 মাহ মানে একদম বছৰ হাজাৰ বছৰ আগৰ পৰা মানে পানী পৰি শিৱলিংগটো অকণমান মানে দ গাত নিচিনা হ'ল। আৰু ভিতৰে মানে ৰাস্তা আছে, সুৰংগ আছে আমাৰ অসমৰ কামাখ্যা মন্দিৰৰ পৰা। সেইটো কিমান হাজাৰ বছৰ আগত সত্ৰ যুগৰ পৰা, কাৰণ ইয়াতো কোনো হিন্দু মানুহ যদি নাছিলে তেন্তে সেইটো হ'ব কেনেকৈ। ইয়াতো হাজাৰ বছৰ হিন্দু মানুহ আছে। গোটেই মানে গুফাটোৰ ভিতৰত এইখিনিতে আছে চাৰিটা যেনেকৈ বাঘ থাকে, তাৰ পৰা পানী নিজে নিজে পৰি থাকে। পানী অকল তাত নিজে নিজে পানী পৰে আৰু অকল লিংগটো থাকে। বাকীবিলাকত ক'তো পানী নাই ন? বাকীবিলাক জেগাত ক'তো পানী নপৰে, খালি অকল লিংগৰ ওচৰতে পানী পৰে নেকি? এইফালে কোনোবা আহিছিল নে প্ৰাৰ্থনা কৰিবৰ কাৰণে? এইফালে যেনেকৈ বনাই থৈ গৈছে শিৱলিংগৰ নিচিনাকৈ। তো বহুত বেছিয়ে ডাঙৰ হয় গুফাটো। বাবুৰে ইমান কষ্ট হৈছে আহোঁতেখিনি। তো ইয়াৰ পৰা যাওঁ আৰু দেখিলোঁ শিৱলিংগ ভাগ আমি চালোঁ আৰু সেৱাও জনালোঁ। বোলে সদায় পানী পৰি থাকে ইয়াত, বহুত বেছি বৰষুণ আৰু বহুত বেছি ঠাণ্ডা হয়। একদম শ্বিলঙৰ মানে এইটো ভিতৰুৱা জেগা হয় পুৰা, আৰু বহুত ভাল লাগিলে আহি পেলাই। ইয়াত ধূপ ধূপ গোন্ধ পাই আছোঁ। এইফালে আমি গাড়ীৰ পৰা নামিলোঁ, আৰু গাড়ীৰ পৰা নামি পেলাই এটা ৱাটাৰফল পালোঁ। বোলে চাওক ৱাটাৰফল ইমান ধুনীয়াকৈ পানী পৰি আছে ওপৰৰ পৰা। তো ইয়াত আমি আমাৰ শিলত গ'লোঁ, শিলত গৈ অলপমান ফটো চটো উঠিলোঁ। আৰু এইফালে চাওক মানুহে ফটো তুলি আছে, আৰু এইফালে পিকনিক খাই আছে ৰাস্তাৰ দাঁতিত, আৰু এইফালে পিকনিক খাই আছে চবফালে। বহুত বেছি ধুনীয়া হয় ৱাটাৰফলটো। ধুনীয়া। আমি অলৰেডি ফটো উঠি আহিলোঁ বাৰু, আৰু এতিয়া অলপ দেখুৱাইছোঁ আপোনালোকক। একদম ওপৰৰ পৰা পানী পৰিছে, বহুত বেছিয়ে ধুনীয়া হয়। আমি কাৰ্বি আংলঙত ফুৰিব যোৱাৰ নিচিনা একেই হয়, কিন্তু অলপ অলপ বেলেগ হয়। হয়তো বহুত বেছি ভাল লাগিছে। ৰিলচ বনাই ৰিলচত দেখাম বাৰু। সেয়া চাওক, বহুত বেছি ভাল লগা। আৰু এতিয়া যাওঁ, এনেই অলপমান ৰখি পেলাই চালোঁ, আৰু চাই
এতিয়া আকৌ বেলেগ জেগাত যাওঁ। সেইফালে হাজবেণ্ড ৰখি আছে গাড়ীৰ ওচৰত। যিহেতু আজি আমি টেক্সি ভাড়া কৰি আহিছোঁ, কালি আমি বাছত আহিছিলোঁ, আজি টেক্সি লৈ আহিব লগা হ'ল। আমি দুজনেই আহিছোঁ। তো বহুত বেছি ধুনীয়া জেগাডোখৰ, বহুত বেছিয়ে ধুনীয়া হয়। একদম মানে দেখি মন ভৰি গৈছে। যিহেতু মানে মই আহোঁতে মোৰ গাৰ অৱস্থা বেয়া হৈ গৈছে। শিলঙৰ একা বেকা ৰাস্তাত মোৰ অৱস্থা একদম বেয়া, মাথা ঘূৰাই একদম বমি হৈ গৈছে। তথাপিও মানে ৱাটাৰফলটো দেখাৰ লগে লগে মন ভৰি গ'ল। সঁচাকৈ মোৰ চকু চাওক কেনেকৈ ভৰি গৈছে, বহুত বেছি অৱস্থা বেয়া হৈ গৈছে। তথাপিও পাহাৰৰ মাজত অলিয়ে গলিয়ে মনটো বহুত ভাল লাগি গ'ল। দুইফালে পিকনিক খাই আছে আৰু আমি অলপ ঘূৰিছোঁ। সেইফালে সেইফালে ছোটা বাচ্ছা এটা আৰু মাক ৰখি আছে প্ৰতিদিনে। সেয়াই আৰু নেক্সট জেগাত যাওঁ, আৰু নেক্সট জেগাত কি চাওঁ সেয়া আপোনালোকক দেখুৱাম। এফালে আহিছোঁ এতিয়া বেলেগ এটা ঠাইত, এটা বেলেগ প্লেচ হয়। এটা খাচী হেৰিটেজ ভিলেজ দেখাইছে। তো অলপমান চাওঁ আৰু চাইনবোৰ্ড আছে, তো অলপমান চাই যাওঁ এখন ঠাই। এইফালে গৈ আছোঁ আমি। এফালৰ পৰা মাউচিৰাঙৰ প্ৰতিটো ঠাই চাই আহি আছোঁ। আৰু মাউচিৰাঙৰ এইটো থাৰ্ড ঠাই হয়, এখন তৃতীয় ঠাই হয়। আৰু আগতে দুটা ঠাই চাই আহিলোঁ মাউচিৰাঙত, আৰু 3 নম্বৰ ঠাই চাব আহিছোঁ। আৰু চাগে দুটামান ঠাই চাব আছে, আৰু সেই দুটা ঠাই চালে আৰু শেষ হ'ব আজি ট্ৰিপটো। এটা ঠাইৰ নাম মানে লিখা থাকে, আৰু এটা ঠাই নামতে মানে 3-4টা ঠাই মানে ঘূৰাই দিয়ে। তেনেকৈ ট্ৰিপটো মানে বহুত দীঘলীয়া হয়। এনেই এটা ঠাই চোৱাৰ নিচিনা লাগিলেও মানে 4-5টা ঠাই যাব লাগিব, অলপ গৈ পেলাই। আৰু টেক্সিত গৈ ৰখাব, ঠাইত ৰখাব, তাত চাব লাগিব, আকৌ বেলেগ ঠাইত ৰখাব, তাত চাব লাগিব তেনেকৈ। আৰু এনাৰ্জি গাৰ্ড একেবাৰে নাই, খাব পৰা নাই। বহুত বেছি পাহাৰীয়া ৰাস্তা হয়, আৰু যিসকলে প্ৰথম আহে সেইসকলে কাণত ধৰি যাব নহয় বুলি। আৰু মই একদম কাণত ধৰি গৈছোঁ, একদম মানে মোৰ জীৱাটোৱে খালি সোমাই আছে, আৰু মাত্ৰ জীয়াইহে আছোঁ। বাকী অৱস্থা বেয়া। এইটো জংঘল, ইয়াৰ জংঘলৰ মাজত যাব পাৰি বোলে। জংঘলৰ মাজত গ'লে মানে গাৰ্ড লৈ যাব লাগে, আৰু গাৰ্ডে লৈ যাব ভিতৰত, আৰু ভিতৰত কিবা কিবি বস্তু চাব লগা আছে, আৰু সেইবিলাক বস্তু চাব পাৰে। এনেকৈ অকলে যাব নিদিয়ে। অলপ ফৰেষ্ট এণ্ট্ৰেঞ্চ কিবা কিবি আছে আৰু লিখা আছে চাইনবোৰ্ডত। তো অকলে যোৱা দেখা নহয়, কাৰণ বহুত ডাঙৰ অৰণ্য এখন, একদম দীঘল অৰণ্য, চবফালে অৰণ্য। বাকী নাই আৰু ফৰেষ্ট পাওঁ সেয়াই। ইয়াত ৰ'দ দিছে অলপমান। বাকীবিলাক ঠাই চববোৰ ঠাণ্ডা হয়, কিন্তু এইডোখৰ ঠাইত অলপমান ৰ'দ পৰিছে, সেইকাৰণে ভাল লাগিছে। আৰু আপোনালোকৰ পৰা বহুত ঠাণ্ডা ফিল হৈ আছে মানে, গা বহুত বেছি বেয়া লাগিছে। মুখেৰে একো শব্দ নুফুটা হৈ গৈছে, ইমানে মানে অৱস্থা বেয়া।
रे বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা এবাৰ খোজে খোজে থাকিব মৰম এইফালে আমাৰ মুখ শুকাই গৈছে শ্বিলঙত ফুৰি ফুৰি আপুনিতো ফুৰা মানুহ আপুনি পাৰে আমি নুফুৰা মানুহ কিন্তু ঠাইডোখৰ বহুত ধুনীয়া ফিল্ড টাইপৰ বহুত ধুনীয়া দিছে এই এটা এটা এনেকৈ খুঁটা আছে এনে এটা 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 খুঁটা কৰি বহুত ধুনীয়াকৈ ৰাখিছে লাইন কৰি ভিতৰত বহুত ভাল ভাল চাগে মূল্যৱান গছ আছে সম্ভৱ সেইবিলাক চাব মন গ'লে মানে গাৰ্ডে লৈ যাব আৰু তাত গাৰ্ডে বুজাই দিব কোনজোপা গছ কি ঔষধি সেইবিলাক কিন্তু সেয়াই আৰু বহুত ডাঙৰ এইফালে আমি ঠাইডোখৰ চালোঁ অলপ ঘূৰিলোঁ ৰিলচ বনালোঁ ফটো উঠিলোঁ আৰু মজা ল'লোঁ অকণমান যিটো বহুত বেছি ধুনীয়া হয় এইফালে আমি পাইন গছ চাব আহিছোঁ পাইন গছ এটা পাইন গছ ফটো উঠিম বহুত ধুনীয়া হৈ আছে 2 hours later. Good evening everyone. তো আমি ফুৰি চাকি দিনত আহিলোঁ আহি পেলাই অলপমান ৰেষ্ট কৰিলোঁ আৰু ৰেষ্ট কৰি পেলাই আকৌ এতিয়া অলপ ফুৰিব যাব ওলাইছোঁ বাহিৰলৈ আৰু ভাত খাব যাব ওলাইছোঁ এতিয়া ভাবিছোঁ অকণমান ফুৰি আহোঁ কালি যেনেকৈ ফুৰিব গৈছিলোঁ আজি ফুৰি আহোঁ অলপমান তো এইফালে আহি আছোঁ ওলাই সদায় দেখোঁ একেটা বজাৰে এবাৰ তো এতিয়া আমি অলপমান ফুৰি আহোঁ আৰু ভাতকেইটা খাই আহোঁ তাৰপাছত আমি বজাৰলৈ যাম অলপমান চাবলৈ প্ৰীতি আৰু বাৰু কিনিব লগা নাই তথাপি এনেই চাব তো মহাশয় গৈ আছে ভাত খাবৰ কাৰণে অলিয়ে গলিয়ে ঘূৰি আছোঁ তাত খাই লওঁ গৈ সেইখনত ভাত খাব ভাল দোকান ইয়াত খাব আহিছোঁ খাম এতিয়া খোৱাটো ইমান দেখুওৱা নহয় কাৰণ ভোকত থাকিব মানে জল্দি জল্দি খাওঁ আৰু শ্বিলঙত বিশেষকৈ খোৱাটোৰ ক্ষেত্ৰত বহুত বেছি বেয়া হয় কাৰণ আমি অসমীয়া মানুহে যি যি বস্তু খাব নোৱাৰোঁ সেইটো কাৰণে বিচাৰি হোটেল আহি পেলাই খাব লগা হৈছে এখন হোটেলত খাবলৈ ভাল বেংকা হোটেল আৰু অসমৰ মানুহে ইয়াত হোটেল দি আছে তো এখন হোটেলত খাব পাৰিছোঁ বাকীবিলাক হোটেলত আপুনি ভাত খাবই নোৱাৰে আমি যিহেতু মানে এইবিলাক যি মাংস বা দেখিলে কিবা খাব নোৱাৰোঁ হেৰি লাগে ফাৰ্ষ্ট দিনাখনেই খালোঁ আৰু ফাৰ্ষ্ট দিনাখনেই নাখাওঁ বুলি ভাবিছোঁ খাওঁ বহি আছোঁ মানে আৰু খোৱাটোৰ ক্ষেত্ৰত বহুত বেছি দিগদাৰ হয় ভাত খাইছোঁ এইফালে আমি আহি আছোঁ অলপ ফুৰিছোঁ মানে ভাত পানী বজাৰ সেইফালে ৰখি আছোঁ বিস্তাৰ গৈছে ATM-লৈ ৰখি দিছোঁ ইয়াতে তাৰপাছত অলপমান ঘূৰিম আৰু বজাৰ চজাৰ চাম যিহেতু বজাৰখন ওলাওঁতে সময়তে দেখিয়ে থাকোঁ ন হোটেলৰ আগতে আছে তথাপিও মোৰ ভাল লগা বজাৰখন পুলিচ বজাৰ সঁচাকৈ আহি পেলাই মনটো বহুত বেছি ভাল লাগে গৈ আছোঁ মিঠা পানী খাবৰ কাৰণে চাওঁ কিমান বজাৰ সদায় সদায় বজাৰ বহি থাকে ইয়াত ডেইলি বজাৰ বহে আমাৰ তাত যদি এদিন বজাৰ বহে ইয়াত ডেইলি বহে সেইটো কাৰণে ভাল লাগে চবতে বস্তু এভেইলেবল লাগে চবফালে বস্তু এভেইলেবল হয় এনেকুৱা ये खाऊंगी मैंने मीठा पान এইফালে আহোম বগৰী ল'ম এতিয়া এইফালে নাচপতি আহোম বগৰী এই মধুৰি পায় নাচপতি নি ল'ম খালোঁ এবাৰ খাম শ্বিলঙৰ আহোম বগৰী ये
বগৰী 100 ग्राम का 120 है 125 ग्राम का 150 है क्या करूँ ये क्या ले है जैकेट नहीं बता गरमत खराब नहीं चल रहा है এইয়া কাপোৰ বজাৰ মানে মিষ্টাৰ কিনিলে জেকেট এটা মোৰো কাপোৰ এইবিলাক নিকিনো ভাল নালাগে মানে এইফালে ফুলি ল'লোঁ লৈ গৈ আছোঁ জোতা এইফালে স্কাৰ্ফ এইফালে ল'লোঁ স্কাৰ্ফ বহুত বেছি ধুনীয়া ধুনীয়া স্কাৰ্ফ হয় লৈ ল'লোঁ এইবিলাক বজাৰ এইফালে আমি আম লৈছোঁ আম চাওক আমাৰ বজাৰ কৰি হৈ গ'ল আৰু ইমান কৰিব লগা নাই বজাৰ তো অলপ চলপ কৰিলোঁ হয়তো আজি ৰাতিটোৱে শেষ ৰাতি হ'ব আমাৰ শ্বিলঙত যিহেতু কাইলৈ যামগৈ চাগে তো আজি অলপ ঘূৰি লৈছোঁ আৰু কিন্তু ঘূৰি পেলাই বহুত বেছি ভাল লাগিছে আমি বজাৰ চজাৰ কৰি আহি আছোঁ খোজকাঢ়ি আমুল কুল খাই খাই হৈ গ'ল আৰু ঘূৰা পকা 9টা বাজিব হ'ল চাগে যাওঁ এতিয়া ভিতৰলৈ ৰুমলৈ আহি আছোঁ যাওঁ সেইফালে বজাৰ চাওক একদম বজাৰ এইফালে হাজবেণ্ড গৈছে ৰুমৰ চাবি আনিবলৈ যিহেতু যোৱাৰ আগত চাবিটো জমা কৰি থৈ যাওঁ এইফালে আমাৰ জেকেট এটা কিনিলে আৰু ৱাও শ্বিলঙৰ জেকেট মানে শ্বিলঙৰ স্মৃতি ভাল লাগিছে এইটো শ্বিলঙৰ পৰা কিনিছে এইটো এইফালে আমি ৰুমত আহি বহিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম তো আজিলৈ বাই বাই গুড নাইট